নমস্কাৰ ৰাইজ, ভালে আছে নহয় জানো? আৰু আজিৰ মিনি ব্লগটি চাওক। ডিউটি শেষ হোৱাৰ পিছত আমি সকলোৱে চাট খাম বুলি ভাবিলোঁ। মই খালোঁ কৰ্ণ, বাকীহঁতে চাট খালে। দেন তাৰপিছত মই আহিলোঁ মোৰ লগৰজনীক লগ কৰিবলৈ। তাই হায়দৰাবাদৰ পৰা ইয়াতে আহিছে, মানে ইয়াতেই থাকে, তাই হায়দৰাবাদত পঢ়িব গৈছে। এয়া দেখিছে ন অনিতা? তো তাই মাছ ফ্ৰাই কৰি আছিলে, তো তাই মোক কৈছে তই ভাত খাই যাব লাগিব। মই কৈছোঁ মই নাখাওঁ ভাত, আৰু যিহেতু মোক সোনকালে যাব লাগিব। আৰু এয়া তো মই তাইৰ ঘৰৰ পৰা ওলাই আহি সৰু ভণ্টিক লৈ এতিয়া ঘৰলৈ উভতিম। তাই ক'লে কিবা খোৱাবি নেকি? তো মই ক'লোঁ ব'ল আমি য'ত চিকেন খাওঁ, এয়া আমি চিকেন খাব আহিলোঁ। এয়া দেখিছেনে ইমান টেষ্টি বনাই দেই দাদাটোৰ। আপোনাৰ গুৱাহাটী ক্লাব পাৰ হৈ কেনে যাব, মানে পাই যায় আৰু। তো আমি আকৌ দেখিছেনে ইফালে ইমান জাম। তো এনেকৈয়ে গ'লোঁ আৰু জামে জামে। কি কৰিব আৰু উপায় নাই, কাৰণ গুৱাহাটী চহৰখন। দেন ঘৰ আহি পালোঁ, আৰু এয়া ঘৰত আহি